মাই নিউ ব্লগ। আজি মই আপোনালোকক দেখুৱাম এটা ৰেলৱে ষ্টেচন। এইটো সাধাৰণ ৰেলৱে ষ্টেচন নহয়, এইটো খুব ফেমাছ ৰেলৱে ষ্টেচন CST অৰ্থাৎ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেছ। চাওকচোন আপোনালোকে, মোৰ পাছফালে আছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এই ৰেলৱে ষ্টেচনটো দেখিবলৈ পাই? 142 বছৰ হ'ল, তথাপিও এতিয়াও ইমান ধুনীয়া হৈ আছে। মোৰ খুব ভাল লাগিলে, মই তাত বহুত ফটো ক্লিক কৰিলোঁ। আৰু লগতে আপোনালোকে জানেনে, বহুত চিনেমাত মুম্বাইক এষ্টাব্লিছ কৰাত CSTকে ব্যৱহাৰ কৰা হয়, অৰ্থাৎ শ্বুটিং কৰা হয় ইয়াত। আপোনালোকে যদি হিন্দী বোলছবি মিছন ইম্পচিবল 4 আৰু লগতে ৰাৱণ চাইছে, তেন্তে এই ষ্টেচন নিশ্চয় দেখিছে। এই সময়ছোৱাত কি হয়, এই ৰেলৱে ষ্টেচনটো দেখিবলৈ ধুনীয়া হয়, যিটো ইয়াত লাইটৰ পোহৰবিলাকে ইয়াক বেছি ধুনীয়া আকৰ্ষণীয় কৰি তোলে। আৰু ইয়াত যথেষ্ট পৰ্যটকৰো ভিৰ হয়। গৰম আৰু লগতে যথেষ্ট ভিৰ। এই ভিৰৰ মাজত মই ভালকৈ কথা ক'ব নোৱাৰিলোঁ তাত ৰৈ। তথাপিও মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কিন্তু। নাইনটিন 96ৰ পৰাহে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেছ নাম দিয়া হৈছিলে। তাৰ আগতে ব্ৰিটিছৰ মহাৰাণী ৰাণী ভিক্টৰিয়াৰ নামত এই ৰেলৱে ষ্টেচন আছিলে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ। আকৌ লগ পাম আপোনালোকক, আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, আৰু যদি ভাল পাইছে লাইক এণ্ড কমেণ্ট নিশ্চয়কৈ কৰিব। নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈকে ভালে থাকক। বাই বাই।